গাইস আজি আমি শিকিম ক্লাস 9 or lesson number 3 যার নাম স্থানাঙ্ক জ্যামিতি গতি স্থানাঙ্ক জ্যামিতি জানার আগে আগে আমি সংখ্যা ৰেখাডালৰ কথা জানি লও অলপ ধৰা এডাল সংখ্যা ৰেখাৰ তোমালোকে জানাই মাজত কি থাকে শূন্য থাকে আৰু সোঁফালে কি থাকে 1 2 3 এনেকৈ অসীমলৈ থাকে অসীমলৈ মানে কি ধৰা মই আজি মানে এটু গণনা আৰম্ভ কৰিলো মই মৰাৰ পাছত মানে শেষ নহব ইমান সংখ্যা আছে তাৰ মানে ঠিক তেনেদৰে এইফালেও এটু একদম মিডল পইণ্ট আৰু দেন এটু -1 -2 -3 -4 এইফালেও মানে ঋণাত্মক সংখ্যাবোৰ কলৈকে আছে অসীমলৈ আছে মই ডট 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 এনেকৈ দিয়া নাই এইফালেও দিয়া নাই কাৰণ এটু দেখাই আছে অসীমলৈ আছে অসীমলৈ গতিকে এডাল সংখ্যা ৰেখা আৰু সংখ্যা ৰেখাৰ এইবিলাক কি অখণ্ড সংখ্যা এইবিলাক হ'ল অখণ্ড সংখ্যা ধৰা 1 2 3 4 1 2 3 4 এইবিলাক কি কোৱা যায় এইবিলাকক ধনাত্মক সংখ্যা বুলি কয় এইবোৰ হ'ল আমাৰ কি ধনাত্মক অখণ্ড সংখ্যা আৰু এইবিলাকক কি কোৱা হয় -1 -2 -3 -4 এনেকৈ অসীমলৈ এই সংখ্যাটা কি কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক আৰু শূন্যটো কি কোৱা হয় শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় গতিকে আমি যদি কওঁ অখণ্ড সংখ্যা কাক বোলে আমাৰ সূত্ৰটো কি হ'ব সকলোবোৰ ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্যটোক একেলগে কি কয় অখণ্ড সংখ্যা বুলি কয় এতিয়া ধনাত্মক সংখ্যা এইবিলাক ঋণাত্মক এইবিলাক এতিয়া আহিল অধনাত্মক বুলি কেতিয়াবা দেই বা অঋণাত্মক বুলিও দিয়ে অঋণাত্মক অখণ্ড সংখ্যা বা অধনাত্মক বুলি দিয়ে কোনবিলাক কয় এইটো অঋণাত্মক মানে হ'ল শুনি লবা অঋণাত্মক মানে হ'ল এই ঋণাত্মক মানে কোন কেইটা এইটা অঋণাত্মক মানে হ'ল ঋণাত্মক কেইটাক বাদ দি এই ঋণাত্মক কেইটাক বাদ দি আমি কি পাম অঋণাত্মক গতিকে অঋণাত্মক কি হ'ব এই শূন্যৰ পৰা এইকেইটা 0 1 2 3 এনেকৈ অসীমলৈ ঠিক তেনেদৰে অধনাত্মক মানে কোন কেইটা হ'ব ধনাত্মক সংখ্যা কেইটাক বাদ দি ধনাত্মক অখণ্ড সংখ্যা গতিকে ধনাত্মক কোন কেইটা আছে এইকেইটাক বাদ দি কি হ'ব বাকি আটাইবোৰ কি হ'ব অঋণাত্মক হ'ব সৰি অধনাত্মক হ'ব এইটো বস্তু জানিলা শূন্য কিন্তু কি ধনাত্মকো নহয় ঋণাত্মকো নহয় গতিকে ইয়াক ধনাত্মক বুলি ক'ব ন ঋণাত্মক বুলি ক'ব ন গতিকে অঋণাত্মক বুলি কওঁতে আমি শূন্যটো কাউণ্ট কৰা যাব শূন্যটো আহিব বা অধনাত্মক বুলি ক'লেও আহিব শূন্যটো গতিকে এইবাৰ আহিল আমি গম পালো সংখ্যা ৰেখাত কথাটো আৰু সংখ্যা ৰেখাৰ অলপমান কথাখিনি কৈ লওঁ ধৰা কিছুমানে ভালকৈ নাজানিব পাৰে ধৰা সংখ্যা ৰেখাত ধৰা আমি লেফট সাইডৰ পৰা যাওঁ লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যিমানে যাওঁ সিমানে মানবিলাক বাঢ়ি যাব লেফটৰ পৰা যিমান যাই থাকিম আমি এইফালে সিমানে মানকেইটা বাঢ়ি যাব বৃদ্ধি হৈ যাব বা ৰাইট সাইডৰ পৰা লেফট সাইডে আহিলে কমি যাব কেনেকৈ বাঢ়ে আমি উদাহৰণটো চাওঁ ধৰা এইটো ল'লোঁ 1 অলপমান মই সেইফালে গ'লোঁ এইফালে যোৱাৰ লগে কি পালোঁ 3 তাৰমানে কি অলপমান ডাঙৰ হ'ল নেক্সট আৰু গ'লে কি পাম 4 ন ঠিক তেনেদৰে এতেও আমি -3তকৈ কি কোনটো ডাঙৰ মাইনাছটো অলপ ডাঙৰ -2তকৈ আকৌ -1 আৰু ডাঙৰ গতিকে -1তকৈ কি হ'ব 3টো আৰু ডাঙৰ হ'ব এনেকৈ আমি পাম ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে কুৱেশ্যন কি আহে ইয়াৰ পৰা যে আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো কি এইবিলাক ঋণাত্মক সংখ্যা ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো এইটোতকৈ অলপ ডাঙৰ আছে এইটোতকৈ ডাঙৰ আছে এইটো পাৰ হৈছে এইটো কি ঋণাত্মক সংখ্যা হয় নেকি নহয় গতিকে আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা এইটো হৈ গ'ল আৰু আটাইতকৈ সৰু এতিয়াতো এইবিলাক নোসোধেই তথাপিও মই কৈছোঁ আৰু জাষ্ট মনত পেলাৰ বাবে বা অলপ ধৰা বেলেগ ক্লাছৰ সৰু ক্লাছৰ ষ্টুডেণ্টেও চালে ভিডিঅ'টো গম পাব অলপমান তেওঁৰ কাৰণে লাভৱান হ'ব ধৰা আটাইতকৈ এবাৰ সৰু সুধিলোঁ আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা সোধা যায় ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক এইবিলাক কিন্তু এই গোটেই আৰু আছে এইবিলাক অসীমলৈ আছে এই গোটেইকেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো এইটো গতিকে এইটো কি হ'ল আটাইতকৈ সৰু
ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা কেইটা আৰু এটো কি হ'ব আটাইকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা মোক যদি সোধে আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যা তেতিয়া মই ক'ব নোৱাৰো কাৰণ এইফালে যিমান যোৱা যায় সৰু হৈ থাকিব গতিকে আমি কি অসীমলৈ যাব পাৰো অসীমলৈ যাব মাইনাছ ইনফিনিটি তাৰমানে অসীমলৈ এনেকৈ যদি যাওঁ আমি মাইনাছ ইনফিনিটি হে হ'ব আৰু এইফালে কি হ'ব প্লাছ ইনফিনিটি মানে অসীম ক'ব নোৱাৰো গতিকে আটাইতকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা ক'ব নোৱাৰো যেনেকৈ আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো আমি ক'ব নোৱাৰো ঠিক তেনেদৰে আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো ক'ব নোৱাৰো এইখিনি হৈ গ'ল তাৰ মানে আমাৰ স্থানাংক জ্যামিতিত এই বস্তুখিনি অলপ লাগিব ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা বা অধনাত্মক অঋণাত্মক এইবিলাক লাগিব সেইকাৰণে মই দি লৈছো লাগিব পাৰে সেইকাৰণে দি লৈছো মানে বেছিভাগ জানেই বেছিভাগে বস্তুখিনি জানেই তথাপিও মই দি ললো আৰু যাতে মানে অসুবিধা নহয় ধৰা এইডাল মই সংখ্যা ৰেখা ললো মই আৰু এডাল ধৰা সংখ্যা ৰেখা ললো এইবাৰ ধৰা দুডাল সংখ্যা ৰেখা লম মই এইডাল অনুভূমিকভাৱে লৈছো আৰু এডাল লম মই উলম্বভাৱে ললো এইডালৰ নাম দিলো মই x ড্যাশ o x আৰু এইডালৰ নাম মই দিলো y o y ড্যাশ মনত ৰাখিবা ওপৰত y দিছো o y ড্যাশ x ড্যাশ o x মানে x ড্যাশ o x কয় বা কিছু মানে কয় x ড্যাশ x এটো কি কয় x অক্ষ আৰু ক্যাপিটালত লিখিব লাগিব x অক্ষ বুলি হলে ক্যাপিটাল লিখিব লাগিব x অক্ষ সরি এটো স্মলতে লিখিব পাৰি কিন্তু এই গেটা ক্যাপিটাল লিখিব লাগিব y o y ড্যাশ বা কি লিখে কিছু মানে y ড্যাশ y কি হ'ব y অক্ষ এই বস্তু এটো গতিকে এইডাল হল আমাৰ x অক্ষ যিডাল অনুভূমিক অক্ষ মানে অনুভূমিকভাৱে আছে এইডাল হল লম্বভাৱে আছে এইডালক কি কয় y অক্ষ বা y o y ড্যাশ বা y ড্যাশ হয় বুলি কয় বা উলম্ব অক্ষ গতিকে হৈ গ'ল নেক্সট আহিল আমাৰ ধৰা মোক এটা বিন্দু দিয়া যায় আৰু এটা কথা কৈ আছো মই এই ও বিন্দুটোক আমি মূল বিন্দু বুলি কওঁ গতিকে মূল বিন্দুৰ সূত্ৰটো কেনেকুৱা হ'ব x ড্যাশ x আৰু y ড্যাশ অক্ষ দুডালে বাকি সমানে অংক লিখিব পাৰে x ড্যাশ o x আৰু y o y ড্যাশ অক্ষ দুডালে বাকি সমানে অংক লিখিব পাৰে x অক্ষ আৰু y অক্ষ দুডালে সেট কৰা বিন্দুটোক এডাল x অক্ষ আৰু এডাল y অক্ষ কোনটো বিন্দুত স্থিত কৰিছে o বিন্দুত এই o বিন্দুটোক কোৱা হয় মূল বিন্দু আৰু মূল বিন্দুৰ স্থানাংক কি মূল বিন্দুৰ স্থানাংক সদায় 0 0 এটা স্থানাংক মানে আহিল গতে স্থানাংকটো কৈ আছো মই আৰু এই সমতলখনক কিন্তু এখন সমতল হৈ যায় সমতল কেনেকৈ হৈ যায় মই কৈ আছো চাবা এনেকৈ ধৰা মই বহুকেইডাল অনুভূমিক ৰেখা আঁকিলো ঠিক তেনেদৰে এনেকৈ যদি মই উলম্ব ৰেখা বহুকেইডাল আঁকিলো তেতিয়া এইখন সমতল এখন হৈ যাব সেই সমতলখন কয় কাৰ্টেজীয় সমতল না এই এখনে সমতল য'ত আমি মেইন ৰেখা দুডাল আঁকিছো মূল বিন্দু ও ধৰি পেলাই এনেকুৱা কিন্তু এইখন ইয়াৰে বিন্দুবিলাক উলিয়াম আমি ধৰা এইটো বিন্দু ইয়াতে মূল বিন্দু বুলি ধৰি ললো এইটো ধৰি লৈ আমি বাকিবিলাক বিন্দু উলিয়াম এনেকৈ উলিয়াম ধৰা এটাকে কৰি লওঁ তাৰপিছত এনেকৈ দেখাম বস্তুটো মই এখন সিম্পলি নামটো মনত ৰাখা এখন কাৰ্টেজীয় সমতল ধৰা প্ৰথম আহিল আমাৰ স্থানাংকৰ কথাটো এটো বিন্দু কি হ'ব 1 মই মূল বিন্দুটো প্ৰথম মুছি দিলো এটো 0 0 বুলি মনত ৰাখিবা মূল বিন্দু গতি 1 2 3 4 ইনফিনিটি এফালে -1 -2 -3 -4 এফালে ইনফিনিটি দেন 1 2 3 4 5 6 এইডাল সংখ্যা ৰেখাই খালি এইডাল কি হৈছে আমাৰ উলম্বভাৱে আছে আৰু এডাল কি হ'ব এফালে কি শূন্যৰ এফালে -1 -2 এই শূন্যটো ও বিন্দু বুলি ধৰিছো আমি -3 -4 -5
গতিকে এইবাৰ আহিল আমাৰ স্থানাংকৰ কথাটো শিকাই দিওঁ মই ফাৰ্ষ্ট স্থানাংক মানে স্থানাংক মানে হ'ল এটা বিন্দুক ৰিপ্ৰেজেন্ট কৰা মানে ধৰা মই ইয়াতে এটা বিন্দু ললো এই বিন্দুটোক আমি কি হেৰে ৰিপ্ৰেজেন্ট কৰো স্থানাংকৰে ধৰা এইটোৰ এনেকৈ লিখা হয় x y এই x আৰু y ৰ মান যিকোনো হ'ব পাৰে x মানে ইয়াতে থকা যিকোনো হ'ব পাৰে 1 2 3 4 5 6 -1 -2 y ৰ মান যিকোনো হ'ব পাৰে এই x টোক কোৱা হয় মানে প্ৰথমটো কোৱা হয় x স্থানাংক ইয়াতে x এৰে লিখিছো আৰু এইটোক কোৱা হয় y স্থানাংক বা এইটো আন এটা নাম আছে ভুজ আৰু এইটোৰ আন এটা নাম আছে কোটি মনত ৰাখিলে হ'ল এতিয়া ধৰা আমি এটা বিন্দু উলিয়াম এ বিন্দুটোৰ নাম দিছে a3,2 এতিয়া 3 2 বিন্দুটো ধৰা এই বিন্দুটো ক'ত আছে আমি উলিয়াব লাগে সংখ্যা ৰেখাডালৰ প্ৰথম আমি যাব লাগিব 3 x কি আৰু চাবা +3 নে -3 +3 আছে গতিকে প্ৰথম মানটো হ'ল x স্থানাংক গতিকে x অক্ষৰডাল চাব লাগিব দ্বিতীয় মানটো হ'ল y স্থানাংক মানে y অক্ষৰডাল চাব লাগিব গতিকে x অক্ষত কিমান আছে 3 গতিকে আৰু +3 আছে গতিকে এইফালে নহয় আমাৰ মাইনাস হলে এইফালে হলে প্লাস হলে কাৰণে সেইফালে গতিকে x মানে কিমান যাব 1 2 3 ইমান গল এনেকৈ x অক্ষ এডাল ধৰা এনেকৈ মই টানি দিলো x স্থানাংক মানে একচুয়ালি y অক্ষৰ পৰা কিমান দূৰত আছে সেই দূৰত্বটো ধৰা মই ইয়াৰ পৰা চাও যদি এহেনতে 3 হ'ব ইয়াৰ পৰা যদি জুখি চাও 3 হ'ব ধৰা মোৰ অলপ তেৰাতেৰি হৈছে কিন্তু তাৰ মানে কি 3 একক দূৰত্বত পোনে গাছডাল হ'ব x3 মানে কি 3 একক দূৰত্বত মানে প্ৰথম x স্থানাংকটো 3 আছে তাৰ অৰ্থটো মই ক'ব খুজিছো যে কি x অক্ষৰ স্থানাংক 3 আছে মানে কি এই y অক্ষৰৰ পৰা কিমান দূৰত্বত আছে 3 দূৰত্বত আছে মানে এইবাৰ আকৌ মই গলো এবাৰ উলাম কি আমি y স্থানাংকটো উলাম y স্থানাংকটো কি আছে ইয়াতে 2 আছে গতিকে y অক্ষৰ আকৌ +2 আছে নে -2 চাব লাগিল +2 আছে মানে কি ওপৰ ফালে হ'ব মাইনাস হলে তল ফালে হলে গতিকে এইটো হ'ব এইটো +2 এই দুডালে কত ছেদ কৰিছে এই বিন্দুত এ হ'ব এই বিন্দু এ 3,2 গতিকে কাৰ্টেজিয়া মই যে কৈছিলো এনেকুৱা ইয়াতেও সব বিন্দুবিলাক আমি পাম এইবিলাক গতিকে এই 3,2 বিন্দু তাৰে কোনোবা এটা বিন্দু হ'ব ধৰা এতে কোনোবা এটা আমি ও বুলি ধৰিলো মানে মূল বিন্দু বুলি ধৰি লও যদি গতিকে এনেকুৱা হ'ব 3,2 বিন্দুটো পাম আমি কৰবাত নহয় কৰবাত এইটো কিন্তু আমি কৰোতে মইটো বুজা আৰু এটা বস্তু ক'ব পাৰিলো যে এইটো কি দূৰত্বটো 2 একক সবতে এনেকৈ যেনেকৈ 3 লৈছিল এইটো সবতে কি 2 একক এতিয়া আমি অংকটো কৰোতে ইমান কৰি নাথাকো মানে মই বুজোৱাৰ কাৰণে দিছো তোমালোকে সিম্পলি কৰিবা কি এইবিলাক আমি নেলিখো আৰু তোমালোকে লিখিব না লাগে এইটো বুজোৱাৰ কাৰণে লিখিছো এইবিলাক কৰিব না লাগে ইমান মেন কি কৰিব লাগে মই কৈছো এতিয়া তাৰা এইডাল আঁকিব না লাগে ফাৰ্স্ট কৰিব লাগিব আমি কি x স্থানাংকত কি আছে 3 1 2 3 গলো y স্থানাংক কি আছে 2 3 আৰু এটো কি 2 গতিকে 3 এনেকৈ আৰু 3 আৰু 2 টো ছেদ হয় এনেকৈ এইডালো আনকি দিব না লাগে বা দিলেও ভুল নহয় আমাক মেইন এইটো বস্তু লাগিব এই বিন্দুটোৰ কিমান স্থানাংক 3,2 স্থানাংকৰ বিন্দুটো কোনটো এইটো মানে গতিকে বাকিখিনি আমি নেক্সট পাৰ্টত কৰিম আজিলৈ ইমানে গতিকে ইডিওএছএমটি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওবিলাক লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো কেনে লাগিল জনাব ধন্যবাদ